নমস্কাৰ সকলোকে প্ৰীতি সম্ভাষণ জনাই আজি পুনৰ আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এটি হৃদয়স্পৰ্শী অনুভৱ কবিতাৰ শিৰোনাম অস্থিৰ ভাৱনা ৰচয়িতা কৃষ্ণ হাজৰিকা ভাৱনাবোৰ অস্থিৰ সপোনবোৰ ভাগৰুৱা ক'বলৈ বহুতেই আছে কিন্তু আৰম্ভণি কৰিব পৰা নাই শব্দৰ অভাৱ নে শব্দৰ মৃত্যু কিমান আঘাতত শব্দবোৰ থৰ লাগে কিমান হেৰুৱালে চকু পানীবোৰ গোট মাৰে তুমি কি ভাল পোৱা সুখৰ হাঁহিবোৰ নে দুখৰ চকুলোবোৰৰ ভয় বেছি চকুলোৰ ভয়ো বেছি ধৰা পৰি যোৱাৰ ভয় সেয়ে চেপি ধৰোঁ চকুলো ভাল হয় হাঁহিবোৰ ভাল অভিনয় হাঁহিয়ে বহু কথাই কয় হাঁহি দিলে বহু উত্তৰ নিদিলেও হয় সেই হাঁহিবোৰ প্ৰকাশ কৰি দুখবোৰ সামৰি থলোঁ কেৱল নিজৰ বাবে নিৰ্জনতাত দুখবোৰৰ সৈতে জীপাল হওঁ মই অভিনয়বোৰ সামৰি নিজৰ সৈতে কথা পাতোঁ মই নিৰ্জন ৰাতি বিষাদৰ কবিতা ছয় ছয় বৈ অহা চকু পানী সেমেকা সুবাস আৰু লাগেনো কি